Masungha everyone মই লক্ষ্য পুনৰবাৰ আপুনি এজনলৈ স্বাগতম জনাইছো গ্ৰেড 4 ৰিজাল্ট ইতিমধ্যে দিছে এতিয়া আমাৰ ভাইভা আছে গতিকে ভাইভাৰ কাৰণে কেনেকৈ আমি প্ৰস্তুতি চলাব লাগে সেই সম্পৰ্কে ডিসকাস কৰিম আৰু গ্ৰেড 4 ৰিজাল্ট দিয়াৰ পিছত যিসকলে কোৱালিফাই কৰিছে তেখেতসকলক কংগ্ৰেচুলেশ্যনছ দিছো শুভেচ্ছা জ্ঞাপন কৰিছো কাৰণ লাখ লাখ কেণ্ডিডেট সকলৰ মাজত আপুনি সিলেক্ট হোৱাটো সহজ কথা নহয় নট এ ইজি থিং গতিকে গ্ৰেড 4 এক্সামিনেশ্যন হয় যদি ইমানখিনি কেণ্ডিডেটৰ মাজত ইমান কম্পিটিশনৰ পিছত আপুনি সিলেক্ট হোৱাটো বহুত ডাঙৰ কথা হয় প্ৰথম কথা হেতু আৰু সেকেন্ড দ্বিতীয় কথাটো হ'ল যে আপোনালোকৰ ডিউটি কি হ'ব যদি আপোনালোকে নিযুক্তি পায় তেনেহলে আপোনালোকৰ কাম কি হ'ব পাৰে গ্ৰেড 4 বেলেগ বেলেগ ধৰণৰ ক্যাটাগৰীজ আপোনালোকৰ পোষ্ট থাকে বেলেগ বেলেগ ধৰণৰ কাম থাকে কিন্তু যদি আপুনি নৰমাল যদি আপোনালোকে চাই যে কি আপোনালোকৰ কাম হ'ব পাৰে যে অফিস খোলাৰ পৰা যদি আপোনালোকে চাই যে কি আপোনালোকৰ ডিউটি হ'ব অফিস খোলাৰ পৰা ফাইল মেইনটেইন কৰালৈ আপোনালোকৰ দায়িত্ব হ'ব পাৰে ঠিক আছে অৰ্থাৎ আপোনালোকে গম পায় যে অফিস এখনত আপোনালোকে নিশ্চয় দেখা পাইছে যে অফিসত বহুত ফাইল থাকে বেলেগ বেলেগ ধৰণৰ ফাইল থাকে P1 P2 এনেকৈ বেলেগ বেলেগ ধৰণৰ ফাইল নাম কৰা থাকে গোটেই ফাইলত গোটেই ডকুমেন্ট বিলাক ভালকে সজাই পৰাই ৰখাটো বা যেতিয়া কোনোবা এটা ফাইলৰ প্ৰয়োজন হ'ব আপোনালোকে যেতিয়া আপোনালোকৰ ডিপাৰ্টমেন্টৰ বা অফিচৰ হেড জনে যেতিয়া বিচাৰিব যে আমুক ফাইলটো আনি দিয়া বুলি আপুনি আনি দিব লাগিব কাৰণ সকলোবিলাক মেইনটেইন আপুনিয়ে কৰিব লাগিব আপোনাকে দিব ডকুমেন্ট বিলাক যে এইটো ফাইলত পুট আপ কৰিব লাগে ঠিক আছে আৰু লগতে আপোনালোকৰ ইয়াৰ কাৰণে এলডিও থাকে বাৰু কিন্তু আপোনালোকৰ এটো দায়িত্ব হ'ব পাৰে যে গ্ৰেড 4 এটো ফাইল মেইনটেইন কৰা দায়িত্বও দিয়া থাকে আৰু উপৰি কি হয় যে আমাৰ জেনাৰেশনটোৰ কথা যদি আমি ক'বলৈ যাওঁ আপোনালোকে এতিয়া ইয়থ হয় ইয়থ জেনাৰেশনৰ আমি কি আপোনালোকে বা আমি সকলোৱে কি কৰো এতিয়া কম্পিউটাৰ বা ফাইলিংৰ কামবিলাক আমি সহজে বুজি পাওঁ বা কৰিব পাৰো গতিকে যদিহে তাত আপোনালোকৰ যেটো অফিস হয় কিছুমান অফিসত কি হয় আপোনালোকৰ এলডিএ পোষ্ট এলডিএ মানুহ নাথাকে খালি হৈ থাকে বা আপোনালোকৰ জুনিয়ৰ এসিস্ট্যান্ট মানুহ নাথাকে তো তেনে ক্ষেত্ৰত আপোনালোকে কেতিয়াবা কি হয় ফাইলিংৰ কামবিলাকো আপুনি লিখা মেলা পুটাপ কামবিলাকো আপোনালোকে কৰিব লগা হ'ব পাৰে বা কম্পিউটাৰ যিবিলাক বেছিক কাম হয় এমএছ ওৱৰ্ডৰ কাম যদি আপোনালোকে জানে তেনেহলে আপোনালোকক দায়িত্ব দিব পাৰে কাৰণ কিছুমান অফিসত এনেকুৱা থাকে যে কিছুমান অফিসত কি হয় কাম বহুত বেছি থাকে কিন্তু কেতিয়াবা তাত এলডিএ নাথাকে বা জুনিয়ৰ এসিস্ট্যান্ট নাথাকে এনেকুৱা ধৰণৰ বহুত অফিস য'ত কি হয় বহুত পোষ্ট খালি হৈ আছে ব্যক্তি নাথাকে অফিস চলাবলৈ দিগদাৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে সহায় কৰি দিবলগীয়া হ'ব পাৰে ঠিক আছে এটা মেইন কথাটো হ'ল যে গ্ৰেড 4 পোষ্টৰ কাৰণে এতিয়া আপুনি গম পাইছে যে এটা পোষ্টৰ কাৰণে দুজনকৈ ক্যান্ডিডেট সিলেক্ট কৰিছে অৰ্থাৎ 50% যিমান সকলোৰে ৰিজাল্ট পাইছে সিলেক্ট হৈছে তাৰ 50% কি হ'ব কোৱালিফাই হ'ব আৰু 50% কি হৈ যাব কোৱালিফাইড নহব দুজনকৈ ৰখা আছে এটা পোষ্টৰ কাৰণে হেতু আপুনি নিশ্চয় গম পালে আৰু ইতিমধ্যে আপুনি গম পাইছে যে ভাইভা কাৰণে 5 মাৰ্কস থাকিব 5 মাৰ্ক ভাইভা এক্সামিনেশ্যন মাত্ৰ 5 মাৰ্কহে থাকিব যদিহে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন বহুত বেছি ভাল হৈছে তেনেহলে চিন্তা কৰা কোনো ধৰণৰ প্ৰয়োজন নাই কাৰণ 5 মাৰ্কস ইমান বেছি এফেক্ট নকৰে যিসকলে বহুত বেছি ভাল ৰিজাল্ট কৰিছে ৰিটেন এক্সামিনেশ্যন কিন্তু যিসকলৰ ৰিটেন এক্সামিনেশ্যন ইমান বেছি ভাল হোৱা নাই যেহেতু নাম্বাৰটো স্পষ্টকৈ দিয়া নাই গতিকে আমি বৰ্তমান গম নাপাওঁ গতিকে ভালকৈ প্ৰিপাৰেচন চলাই যাওক আপোনালোকে ভাইভাৰ কাৰণে যদিও 5 মাৰ্কস আছে ইম্পৰ্টেন্ট হ'ব 5 মাৰ্কসটো কাৰণ 50% ফেইল হৈ যাব 50% হে পাস হ'ব ঠিক আছে সো কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে ভাইভাত আপোনালোকে প্ৰথম কথা যে গ্ৰেড 4 চাকৰি কামৰ ধাৰণাটো লৈ যোগ যে কি ধৰণৰ কাম হ'ব পাৰে আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে গ্ৰেড 4 আপোনালোকে যদিহে নিযুক্তি পায় আপুনি কেনেকুৱা ধৰণৰ আশা কৰিছে ইন্টাৰভিউৰ আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে কেনেকুৱা ধৰণৰ চাকৰি কেনেকুৱা ধৰণৰ কামৰ আপুনি আশা কৰিছে তেতিয়া আপোনালোকে স্পষ্টকৈ ভালকৈ ক'ব যে এনেকুৱা ধৰণৰ কাম আমি এনেকৈ ফাইল মেইনটেইন কৰিব লাগিব এনেকৈ অফিসটো আমি মেইনটেইন কৰিব লাগিব যেনে ধৰণৰ আমাৰ দায়িত্ব থাকে পালন কৰিব লাগিব অফিস খোলাৰ পৰা ফাইল মেইনটেইনিংৰ লগে আমি সেইখিনি কাম কৰিব পাৰিম বা তেনেকুৱা ধৰণৰ আপোনালোকে কথাবিলাক ভালকৈ স্পষ্টকৈ কৈ যাব দ্বিতীয় কথাটো হ'ল যে আপোনালোকে নাৰ্ভাছ হ'ব ডেফিনেটলি নাৰ্ভাছ হ'ব কিন্তু নাৰ্ভাছনেছটো শ্ব' নকৰিব কাৰণ যেতিয়া আপোনালোকৰ সন্মুখত এজন আপুনি হয় আপোনালোকৰ সন্মুখত যেতিয়া 4-5 জন ইন্টাৰভিউৱাৰ যেতিয়া আপোনালোকে বহি পিনি প্ৰশ্নবিলাক কৰিব নিজান ৰুম এটাত বাকি কোনো নাথাকিব আপুনি আপোনাৰ সন্মুখত 4-5 জন একেলগে ইন্টাৰভিউ যেতিয়া আপোনালোকে প্ৰশ্ন কৰিব ডেফিনেটলি নাৰ্ভাছনেছটো আহিব কিন্তু নাৰ্ভাছনেছটো আমি শ্ব' কৰিব নালাগিব ঠিক আছে আমাক নাৰ্ভাছ হ'লে আমি নাৰ্ভাছ নেদেখাব লাগিব আমি কনফিডেন্ট দেখাব লাগিব আমি বহুত বেছি কনফিডেন্ট হৈ আছো দেখাব লাগিব কাৰণ কি হয় যে আপুনি যেতিয়া গ্ৰেড 4 হিচাপে যেতিয়া নিযুক্তি লাভ কৰিব তেতিয়া অফিসত কি হ'ব অফিসৰ লগতে অফিসটো আমি সম্ভালিব লাগিব তাৰ উপৰি কি হয় ডাঙৰ ব্যক্তিসকলৰ সৈতে কেতিয়াবা আপোনালোকে ইন্টাৰেক্ট কৰিব লাগিব গতিকে তেনে ক্ষেত্ৰত আপোনাৰ কনফিডেন্টটো মেইন হয় গতিকে আপোনালোকে যেতিয়া প্ৰশ্ন যিকোনো এটা ধৰণৰ প্ৰশ্ন সুধিব সেই প্ৰশ্নবিলাক আপোনালোকে উত্তৰ দিয়াটো কেনে ধৰণৰ উত্তৰ দিছে হেতু ওপৰতো বহুত বেছি নিৰ্ভৰ কৰিব কাৰণ আমাৰ ইয়াত আমাৰ কনফিডেন্টটো চেক কৰিব আমাৰ পাৰ্সোনালিটিটো চেক কৰিব যে আমি কেনে ধৰণে যদি আমি সিচুৱেশন কিছুমান পাওঁ কেনেকৈ আমি হ্যান্ডেল কৰিব লাগে গ্ৰেড 4 হৈ যদি আপোনাৰ বেলেগ ধৰণৰ প্ৰশ্ন সুধিব পাৰে সো আপোনালোকে নাৰ্ভাছনেছটো শ্ব' নকৰিব নাৰ্ভাছ হ'লেও তাৰ কাৰেন্ট এফেয়াৰ্ছৰ লগত জড়িত কিছু সৰু কাৰেন্ট এফেয়াৰ্ছ যোনটো বৰ্তমান হৈ আছে কিছু 2 মাহ 3 মাহ 4 মাহ আগৰ যিবিলাক কাৰেন্ট এফেয়াৰ্ছ আছে কিছুমান কথা আপোনালোকে জানি যাব বাকি আপোনালোকে ভালকে এক্সামিনেশ্যন দিব ৰিটেন এক্সামিনেশ্যন ইতিমধ্যে ক্লিয়াৰ হৈছে সো এইখিনি কথা আছিল আপোনালোকে আশা কৰিছো আপোনালোকে ভালকে প্ৰিপাৰেচন চলাই যাওক এই ভাইভাৰ কাৰণেও বাকি যিসকলে কোৱালিফাই হোৱা নাই চিন্তা নকৰিব আৰু বহুত ডাঙৰ ভেকেন্সি পুনৰ আহিব বাকি
মাত্ৰ আপোনালোকে নাৰ্ভাছনেছটো শ্ব' নকৰিব ভাইভাত। ইমানে আছিলে, নিশ্চয় গম পাইছে আপোনালোকে। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ।